সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আন এটি নতুন ভিডিঅ'। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ যিটো চিলেবাছ আছে 2021 অসম টেটৰ তাৰে যিটো সায়েন্স পাৰ্ট আছে পেপাৰ 2 বা মেথছ বা সায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট যিসকলে দিব বুলি ভাবিছে তো এই ভিডিঅ'টো সিহঁতে চাব। আৰু ইয়াতে পাৰ্টখিনি আছে আমাৰ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি। তো ফিজিক্স মানে কি পদাৰ্থ বিজ্ঞান আমি জানো, তো তাৰে আমি সায়েন্সৰ 3টা পাৰ্ট আলোচনা কৰিম। তাৰ 3টা একেটা ভিডিঅ'তে আলোচনা নকৰোঁ। আমি আজিৰ ভিডিঅ'টোত আমি এই ফিজিক্স পাৰ্টৰ এটা টপিক আলোচনা কৰিম। সেই টপিকটোৰ নাম হ'ল কাইনেমেটিক্স, গতি বিজ্ঞান। এইটো গতি বিজ্ঞান। তাৰে গতি বিজ্ঞানৰ ভিতৰতে আছে আমাৰ কি মোশ্যন ইন এ ষ্ট্ৰেট লাইন, সৰল ৰৈখিক গতি, ডিষ্টেন্স এণ্ড ডিছপ্লেচমেণ্ট, দূৰত্ব সৰণ। এইখিনি বস্তু আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। আমি ইয়ালৈকে আলোচনা কৰিম গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ মোশ্যন, ইয়ালৈকে আলোচনা কৰিম। ইয়াৰে ভিতৰত আমাৰ পিৰিয়ডিক মোশ্যন, পেণ্ডুলাম, এই 2টা টপিক ৰৈ থাকিব। এই 2টা টপিক আমি নেক্সট বহলকৈ ডিছক্ৰাইব কৰিম। আৰু যদি আপোনালোকে চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটি বজাই দিব, কাৰণ যেতিয়াই মই নেক্সট পাৰ্টখিনি ভিডিঅ' আপলোড কৰিম তেতিয়াই লগে লগে আপোনালোকৰ তাত আহি যাব। আৰু যদি ভিডিঅ'টো কিবা হেল্পফুল বুলি ভাবে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। তো আহিছোঁ ভিডিঅ'টিলৈ। এইটো চাওক, ফিজিক্স পাৰ্ট পদাৰ্থ বিজ্ঞানৰ যোনটো পাৰ্ট আছে মোশ্যন ইন এ ষ্ট্ৰেট লাইন, আমাৰ এইটো টপিক আছিলে সৰল ৰৈখিক গতি। তো সৰল ৰৈখিক গতি হৈছে, যদি আমি চাব যাওঁ মোশ্যন ইন এ ষ্ট্ৰেট লাইন মানে কি, এই সৰল ৰৈখিক গতি হৈছে আমাৰ গতি যোনটো আছে, গতি মোশ্যন, এই গতিৰে এটা ভাগ হ'ল। তো আমি গতিটো আগতে শিকি লওঁ। গতি আমি জানো সদায় সকলোৱে যে সাধাৰণতে কোনো বস্তু সময় সাপেক্ষে স্থান সলনি কৰাকে বস্তুৰ গতি কৰা বুলি কোৱা কয়। যে সাধাৰণতে কোনো বস্তু সময় সাপেক্ষে, মানে সময় সাপেক্ষে বস্তু এটা স্থান সলালে, ধৰি লওক এই বস্তু এটা ইয়াত আছিলে, মানে 5 ছেকেণ্ডত বা 2 মিনিটত এনেকৈ গৈ পেলাই বস্তুটো ইয়াত ৰখি গ'ল। তো সময়ো লাগিলে না, আৰু বস্তুটো স্থান আছিলে ইয়াত, আহি গ'ল ইয়াত। গতিকে এনেকৈ সময় সাপেক্ষে যিবোৰ বস্তুৱে স্থান সলনি কৰে সেইবোৰকে কি কোৱা হয়, গতি বুলি কোৱা হয়। কিছু বস্তু অনবৰতে গতি কৰি থাকে, তেনেবোৰক গতিশীল। মানে ইয়াৰে গতি মানে কি আকৌ, এইটো একচুৱেলি বস্তুটো হৈছে যে সময় সাপেক্ষে স্থান সলনি যোনটো কৰে তাক গতি বুলি কোৱা হয়। ইয়াৰে 2টা ভাগ আছে, এটা হ'ল গতিশীল, মানে অনবৰতে গতি কৰি থাকিব, আৰু এটা স্থিতিশীল। স্থিতিশীল মানে যদি আমি ক'ব বিচাৰোঁ, ইয়াতে মই লিখি দিছোঁ যে কিছু বস্তু অনবৰতে গতি কৰি থাকে তেনেবোৰক গতিশীল। কিছু বস্তু আছে যিবোৰ সময় সাপেক্ষে গতি কৰালেহে গতি কৰে, সেইবোৰ স্থিতিশীল। ইয়াত যদি আমি ক'ব যাওঁ, আমি গোটেইখিনি বস্তু আমি লিখিব নোৱাৰোঁ। আমি কিছু বস্তু আছে আমি মুখেৰে কৈ দিব লাগে। মুখেৰে মানে যিখিনি বস্তু আমি মুখেৰে বুজি পাওঁ সেইখিনি বস্তু আমি লিখা হিচাপে প্ৰকাশ কৰাত অলপ টান হয়, বা লিখাখিনি আমি পঢ়িবলৈ অলপ টান পাওঁ। কিন্তু যদি আমি মুখেৰে বস্তুখিনি বুজাই দিওঁ, তাৰমানে আপোনালোকে যদি ধৰি লয় যে এজন মানুহ ৰৈ আছে, ৰৈ থকা সময়ত যদি বাছ এখন গৈ আছে, তো নিশ্চয় এইখিনি আমি সৰুতে পাইছোঁ যে বাছখনৰ ভিতৰত থকা যিসকল যাত্ৰী থাকিব, সেই যাত্ৰীসকলৰ বাবে এই ৰৈ থকা মানুহজন কি লাগিব, যে মানুহজন দৌৰি আছে, ৰৈ থকা যাত্ৰীৰ বাবে লাগিব যে এই মানুহজন কি কৰি আছে, গতি কৰি আছে, কিন্তু মানুহজন কি ৰখি আছে। তো এনেকুৱা ৰখি থাকিও মানে বেলেগত শ্ব' হৈ আছে যে গতিটো কৰি আছে, সেনেকুৱা গতিবোৰ কি হ'ব, স্থিতিশীল গতি হ'ল। আৰু যদি আমি চাওঁ এই মানুহজনৰ বাবে কি হৈ আছে, যে বাছখন গৈ আছে এইটো গতিশীল, কিন্তু বাছখনৰ ভিতৰত যোনখিনি যাত্ৰী আছে, যাত্ৰীসকল জেগাতে বহি আছে, কিন্তু সিহঁতৰ স্থান কি আছে, সলনি হৈ আছে। মানে স্থান সলনি হ'ব, স্থানটো শ্বিফ্ট হ'ব, কিন্তু তাৰ পজিশ্যন যোনটো আছে, য'ত আছিলে বহি আছে, মানে তাৰ মানে জেগাখিনি চেঞ্জ হ'ব, কিন্তু বস্তু সি গতি কৰিব নালাগে,
এনেকুৱা গতিবোৰক আমি কি কওঁ যদি বাছটো চাওঁ গতিশীল আৰু যাত্ৰীসকল কি হ'ব স্থিতিশীলত আছে তো গতিশীল আমি সদায় পাই অহা আমাৰ পৰিৱেশত কি আছে চৰাই উৰা মাছে সাঁতোৰা মানে চৰাইবিলাক আমাৰ সদায় উৰি থাকে ইয়াতে উৰিবই লাগিব উৰিলেহে ইয়াতে চলিব পাৰে মাছ সাঁতোৰে মাছ পানীত থাকে যিহেতু সাঁতৰিবই লাগিব তেজ চলাচল আমাৰ শিৰা আৰু ধমনীৰ মাজেৰে যোনটো তেজ চলাচল কৰে তেজ সদায় চলাচল কৰিব লাগিব শৰীৰত সৌৰজগতৰ গ্ৰহ নক্ষত্ৰ যিবিলাক আছে ইয়াতে গতি কৰিবই লাগিব যেনে কি কৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বা এই গ্ৰহখিনি কি কৰে আমি সমাজ বিজ্ঞানত সকলে চাগে পাইছোঁ এই গ্ৰহখিনি আমাৰ কি কৰে যিকোনো এটা কক্ষ আপেক্ষে গতিত ৰাউণ্ড মাৰি থাকে গতিকে এইখিনি আমাৰ কি হ'ব গতিশীল বস্তু গতিৰ বিভিন্ন পথ বা প্ৰকাৰ বুলি ক'ব পাৰোঁ যদি সৰল ৰেখাৰে গতি কৰে তেতিয়াহ'লে আমি কি পাম সৰল ৰৈখিক গতি বা সৰল ৰেখাৰে বা বক্ৰাকাৰে মানে ধৰি লওক আৰু এটা কি আছে বৃত্তাকাৰ পথেৰে বৃত্তাকাৰ গতি কম ঘূৰ্ণন পথেৰে যদি হয় মানে আমি যদি চাওঁ ইয়াতে চাৰিটা ভাগ আছে আমাৰ হ'ল তো আমাৰ প্ৰথম টপিকটো আছিলে কি মোশ্যন ইন এ ষ্ট্ৰেট লাইন এটা সৰল ৰেখাৰে গতি আমি এই গতিৰ যোনটো ভাগ পাইছোঁ ইয়াত আহিহে আমি সৰল ৰৈখিক গতি পাইছোঁ চাওক সাধাৰণতে কোনো বস্তু এটা আমি পাইছিলোঁ যে মোশ্যন ইন এ ষ্ট্ৰেট লাইন তাৰ গতি আমি পাইছোঁ গতিৰ পিছতহে আমাৰ এইখিনি পাৰ্ট আহিছে তো আমি যদি চাব যাওঁ কি আছে সৰল ৰেখাৰে গতি মানে গতি কৰোঁতে কোনো অবজেকশ্যন মানে কোনো এটা বস্তু লক্ষ্য বস্তু আৱেক্ষে যদি গতি কৰি আছে তাৰ গতিৰ পথটো যদি সৰল ৰেখা মানে এটা সৰল ৰেখা হয় বা এটা কাৰ্ভ মানে নিশ্চয় আপোনালোকে বুজি পাইছে যদি আমি এটা এনেকুৱা এটা আঁচ দিওঁ সৰল ৰেখা নহ'লেও মানে কি হয় ৰাস্তাটো কি হয় একেটা ৰাস্তা মানে য'ত কোনো টাৰ্ণিং পইণ্ট নাই মানে আৰু মানে এনেকুৱা নাই যে বস্তুটোত মানে সৰল ৰেখাৰ গতি যদি আমি ক'ব যাওঁ তাত যোনটো আমাৰ এনে নৰ্মেলি আমি ক'ব যাওঁ যে তাত মানে ছেম স্পীডত গতি কৰি থাকিব লাগে তাত যে এনেকুৱা নহয় স্পীডটো কমাই আহিব লাগে সেইটো সেনেকুৱা গতি কৰিলে কি কওঁ সৰল ৰৈখিক গতি এইটো আমি সদায় কৰি থকা গতিসমূহকে উদাহৰণ হিচাপে ল'ব পাৰোঁ পিছত আছে বৃত্তাকাৰ পথেৰে গতি বৃত্তাকাৰ পথত যোনখিনি গতি কৰে সেইখিনি কি কোৱা হয় বৃত্তাকাৰ পথেৰে বৃত্তাকাৰ গতি কয় এটা যদি আমি এক্সাম্পল ল'ব যাওঁ ফেন আমাৰ যোনটো চিলিং ফেন আছে সকলোৱে আছে ঘৰত বা হেলিকপ্টাৰৰ ওপৰত যোনটো ফেন আমাৰ লগোৱা থাকে সেইটো কি হয় বস্তুটো যে এটা চেণ্টাৰক কেন্দ্ৰ কৰি মানে এইফালে এটা ফেনৰ হেৰি থাকে এইফালে এটা তিনিটাও থাকে ক'ৰবাত চাৰি পাঁচটা থাকে মানে এই দুটাৰ মাজত কি হয় ছেম এংগল এই দুটাৰ মাজত ছেম এংগল এই দুটাৰ মাজত ছেম এংগল হয় মানে কোন সৃষ্টি কৰি ইহঁতে ঘূৰি থাকে হ'ল বৃত্তাকাৰ পথেৰে ঘূৰি থাকে মানে ইহঁতে সদায় একেটা পথেৰে ঘূৰি থাকিব আৰু এইটো বিন্দুক কেন্দ্ৰ কৰি এই বৃত্তাকাৰ পথেৰে ছেম এংগলত কি কৰে ঘূৰি থাকে সেইকাৰণে এনেকুৱা গতিসমূহক কি কয় বৃত্তাকাৰ গতি বুলি কোৱা হয় নেক্সট যদি আমি চাওঁ ঘূৰ্ণন গতি বুলি ক'লে সেইটো এক প্ৰকাৰৰ বৃত্তাকাৰ গতিত পৰে কিন্তু ঘূৰ্ণন গতি মানে কি ঘূৰ্ণন গতিটো চাওক পৃথিৱীৰ ঘূৰ্ণন যদি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে আমি সকলোৱে জানো এই পৃথিৱীৰ ঘূৰ্ণনটো কেনেকুৱা হয় পৃথিৱীখন এখন নিৰ্দিষ্ট কেন্দ্ৰবিন্দু সাপেক্ষে কি কৰে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে এটা কি কক্ষপথত ঘূৰি থাকে মানে গতিটো কি হয় ঘূৰ্ণন গতি মানে ঘূৰি গতি কৰি থাকে সূৰ্য আছে সূৰ্যৰ চাৰিওফালে কি কৰিব ঘূৰ্ণন মানে ঘূৰি গতি কৰি আছে তো আৰু বেলেগ এক্সাম্পল আছে দোলন গতি ঘড়ী পেণ্ডুলাম মানে আমাৰ এলাৰ্ম দিয়া থকা ঘড়ী কেইটামান আপোনালোকে পাইছে নে নাই মানে বস্তুটো এনেকুৱা আকাৰৰ থাকে ধৰি লওক এনেকুৱা আছে এই যদি আমি এটা সূতা এনেকৈ বান্ধি দি পেলাই এইটো এৰি দিলে কি হ'ব ইয়ালৈ আহিব হ'ল আকৌ ইয়ালৈ যাব আকৌ কি হ'ব ইয়ালৈ আহিব এনেকৈ যাব আকৌ এনেকৈ আহিব তো এইখিনি আৰু এইটো কি কয় দোলন গতি ইয়াৰ মাজত আছে পৰ্যায়কাল এইখিনি জড়িত হৈ আছে তো এইখিনি আমি নেক্সট পাৰ্টখিনি আলোচনা কৰিম তো ইয়াৰে আমি চাওঁ স্থান পৰিৱৰ্তন মানে কি স্থান পৰিৱৰ্তন মানে যে গতি কৰি থাকে যে বস্তুটো ইয়াত আছিলে ইয়াত আহিলে হ'ল
স্থান পৰিৱৰ্তন হ'ল তো স্থান পৰিৱৰ্তনত আমাৰ দুটা পাৰ্ট পাম আমি এটা হ'ব ডিষ্টেন্স এটা হ'ব ডিছপ্লেচমেণ্ট আমাৰ যোনটো টপিক আছিলে দূৰত্ব আৰু কি এটা আছে হৰণ তো ডিষ্টেন্স মানে কি স্থান পৰিৱৰ্তন মানে কি ধৰি লওক আপুনি ঠাইত আছে আন ঠাইলৈ গুচি গৈছে হ'ল তো ডিষ্টেন্সটো আমি কেনেকৈ কভাৰ কৰিম আমাৰ দূৰত্বটো আমি বুজালে কেনেকৈ বুজিম যে এটা গতিপথৰ মুঠ দৈৰ্ঘ্যটো আমি হ'ল মুঠ দৈৰ্ঘ্য কি ক'ম কিমান দূৰত্ব অতিক্ৰম কৰিছে যদি আৰম্ভণিৰ পৰা একদম ধৰি লওক আমি যদি চাওঁ এইটো চাওক এ পইণ্টৰ পৰা গতি কৰি যদি বি পইণ্টলৈ আহে তো এ পইণ্টৰ মাজত ধৰি লওক বহুতখিনি জেগা আছে বা কি আছে টাৰ্ণিং পইণ্টছন আছে সেইখিনি ডাইৰেক্ট এ পইণ্টৰ পৰা বি পইণ্টলৈ আহোঁতে আমাৰ যোনটো এই পজিশ্যন চেঞ্জ হৈছে মানে স্থান কি হৈছে চেঞ্জ হৈছে আৰু এই এৰ পৰা বিলৈকে যোনখিনি মানে লেংথ আছে সেইখিনি হ'ব আমাৰ দূৰত্ব কিন্তু যদি আমি হৰণৰ ক্ষেত্ৰত চাওঁ আৰম্ভণি আৰু অন্তিম স্থানৰ নিম্নতম দূৰত্ব আৰম্ভণি আৰু অন্তিম স্থান এৰা ভালকৈ বুজি ল'ব আপোনালোকে এই দূৰত্বৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ দূৰত্বৰ ক্ষেত্ৰত আমি চাব গ'লে যে আমি বস্তুটো লাষ্ট কিমান ডিষ্টেন্স কভাৰ কৰিছে মানে কিমান গতিপথৰ দৈৰ্ঘ্যটো কিমান তাতে সি কিমানখিনি বস্তু ৰানিং কৰিছে সেইখিনি আমি দূৰত্ব উলিয়াম কিন্তু যদি আমি এইটো ক্ষেত্ৰত চাওঁ কি ডিছপ্লেচমেণ্ট হৰণ সেইটো আমি চাম কি আৰম্ভণিতে বস্তুটো ক'ত আছিলে লাষ্টত অন্তিমত ক'ত আছে আমি সেই আৰম্ভণি আৰু অন্তিম পইণ্টটো আমি চাম আৰু মাজত কিমানখিনি ৰানিং কৰিছে সেইখিনি আমি চাব নালাগে তো আমি ইয়াত যদি চাওক এ পইণ্টৰ পৰা আৰম্ভ কৰি যদি বস্তু এটা চি পইণ্টলৈ আহে হ'ল 30 মিটাৰ আকৌ চি পইণ্টৰ পৰা যদি ধৰি লওক ডি পইণ্টলৈ আহে 10 মিটাৰ বস্তুটো আমি ফৰ এক্সাম্পল লৈছোঁ আকৌ ডি পইণ্টৰ পৰা যদি বস্তুটো বি পইণ্টলৈ আহে কিমান 20 মিটাৰ তো বস্তুটো যদি আমি দূৰত্ব উলিয়াব যাওঁ আমাৰ দূৰত্বটো কিমান হ'ব গোটেইখিনি প্লাছ হৈ যাব কাৰণ দূৰত্বটো আমাৰ কি হ'ব 30 + 10 + 20 যদি আমি দূৰত্ব উলিয়াব যাওঁ 30 20 আৰু কিমান হ'ব 10 60 কিলোমিটাৰ হৈ আছে দূৰত্বটো আমাৰ কিমান হৈ আছে 60 মিটাৰ হৈ আছে যদি আমি কি হয় হৰণ উলিয়াব যাওঁ হৰণ উলিয়ালে আমাৰ কি কৈছিল এইটো চাওক বস্তুটো আৰম্ভণি আৰু অন্তিম আমাৰ পইণ্টটো আছিলে কি এইটো আৰু এটা পইণ্ট আছিলে এইটো হ'ল এইটো এটা পইণ্ট আৰু এইটো এটা পইণ্ট তো ইয়াৰ মাজত যোনখিনি ডিষ্টেঞ্চ আছে এইখিনি হ'ব আমাৰ কি হৰণ আমাৰ বস্তুটো যদি চাওঁ ইফালে গৈছে এইফালে গৈ আকৌ ঘূৰি আহিছে সেইটো আমাৰ কোনো কথা নাই আমি আৰম্ভণিটো ক'ত আছিলে আৰু অন্তিম পইণ্টটো ক'ত আছে আমি দুটাৰ মাজত কিমান ডিষ্টেঞ্চ আছে সেইখিনি হ'ব আমাৰ হৰণ এতিয়া যদি আমি এইটো চাওঁ কেনেকৈ হ'ব এতিয়া যদি আমি এইটো চাব যাওঁ এৰ পৰা বি পইণ্টলৈ আছে মানে এই গোটেইখিনি আমাৰ কি কৰিব লাগিব যোগ কৰি এইখিনি বস্তু কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এবাৰ আমি কেলকুলেশ্যন কৰি উলিয়াব পাৰিম হৰণটো কেনেকৈ হয় নেক্সট এটা বস্তু ইম্পৰ্টেণ্ট সকলোৰে বাবে আহিব পাৰে টেটত মটৰ গাড়ী অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিখন এইটো ইভিএছৰ কুৱেশ্যন হ'ব পাৰে বা ছায়েন্সৰ কুৱেশ্যন হ'ব পাৰে অডোমিটাৰ মানে মটৰ গাড়ীসকলে আমাৰ যোনটো মিটাৰ কাটাৰ বুলি কোৱা হয় মানে য'ত কিমান কিলোমিটাৰ ৰানিং হৈছে সেইখিনি দেখুৱায় সেই যন্ত্ৰটোৰ নাম কি আমাৰ যন্ত্ৰটোৰ নাম আছে আমাৰ অডোমিটাৰ নেক্সট আমি চাম স্পীড এণ্ড ভেলচিটি দ্ৰুতি আৰু বেগ দ্ৰুতি হৈছে এটা স্কেলাৰ ৰাশি আৰু বেগ হৈছে এটা ভেক্টৰ ৰাশি তো ইয়াত যদি আমি চাওঁ যে স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি মানে কি স্কেলাৰ ৰাশি মানে হৈছে আমাৰ বস্তুটো কোনফালে গতি কৰি আছে সেইটো নহয় দ্ৰুতি স্কেলাৰ ৰাশি মানে এইটো আমি কিমান গৈছে সেইখিনি চাম আৰু বেগ যদি আমি চাব যাওঁ ভেক্টৰ ৰাশি এইটোৰ কাৰণতে কৈছে কাৰণ সি এইটো কোনফালে গতি কৰিছে পূবফালে নে পশ্চিমফালে কোনটো পইণ্টত কিমান মানে দ্ৰুতিটো কমাই দিছে আমি গোটেইখিনি
চালি জাৰি চাম আৰু হ'ল দ্ৰুতিটো আমাৰ কেতিয়াও মাইনাছ হ'ব নোৱাৰে কিন্তু বেগটো আমাৰ কেতিয়াবা মাইনাছ হৈ যাব পাৰে মানে স্কেলৰ ৰাশিটো সদায় কি হয় প্লাছতে হয় ভেক্টৰ ৰাশিটো দুয়ো পিনে হ'ব মাইনাছতো হ'ব আনকি প্লাছতো হৈ যাব এইটো স্কেলাৰ আৰু ভেক্টৰ ৰাশিৰ উদাহৰণ তো আমাৰ কুৱেশ্যন আহিব পাৰে স্কেলাৰ ৰাশি হৈছে দ্ৰুতি নে বেগ নে কি তো স্কেলাৰ হ'ব এনেকৈ আপোনালোকে চাব আৰু নেক্সট দ্ৰুতি যদি আমি আলোচনা কৰিব যাওঁ তাত এছআই একক কি মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতি হৈছে সময় সাপেক্ষে কোনো গতিপথৰ দৈৰ্ঘ্য সময় সাপেক্ষে মানে কিমান সময়ত কিমান পথ দূৰত্ব অতিক্ৰম কৰিছে সেই যোনটো আমি মানটো উলিয়াও সেইটো হ'ল আমাৰ দ্ৰুতি এইটো যদি আমি 5 মিটাৰ পাৰ ছেকেণ্ড মানে 5 মানে 1 ছেকেণ্ডত 5 মিটাৰ অতিক্ৰম কৰিছে 10 কিলোমিটাৰ পাৰ আৱাৰ এইখিনি আমি দ্ৰুতিখিনি এনেকৈ বুজাওঁ আমি নিশ্চয় হ'ল বা ইয়াত যদি আমি বহলকৈ আলোচনা কৰিব যাওঁ কি হ'ব যি পদ্ধতিত গতিশীল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখ আৰু তাৰ গতিৰ হাৰ নিৰ্ণয় কৰিব পাৰি তাক দ্ৰুতি বুলি কোৱা হয় একক সময়ত মানে কি যদি আমি ইয়াত যে লিখিছোঁ কি হৈছে 1 ছেকেণ্ড সময়ত যদি সময়টো দিয়া নাই গতিকে কি হ'ব আমাৰ ছেকেণ্ড 1 ছেকেণ্ড হ'ব নিশ্চয় 1 ছেকেণ্ডত 5 মিটাৰ অতিক্ৰম কৰিছে তো আমি কেনেকৈ লিখিছোঁ 5 মিটাৰ পাৰ ছেকেণ্ড লিখিছোঁ তো নেক্সট যদি আমি চাব যাওঁ বেগৰ একক ছেম হ'ব এককটো দুয়োটাৰে হ'ব মিটাৰ পাৰ ছেকেণ্ডে হ'ব তো কোনো গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দ্ৰুতিকে বা নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বুলি কয় চাওক বস্তুটো পাৰ্থক্য এইটোৱে দুয়োটাৰ মাজত এইটো আছে যি পদ্ধতিত গতিশীল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখ একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ জোখ আৰু তাৰ গতিৰ হাৰ নিৰ্ণয় কৰিব পাৰি হ'ল ইয়াত কোনো দিশ আমাৰ উল্লেখ কৰা নাই বস্তুটো কোনফালে গতি কৰিছে কি আছে সেইটো আমি নাযাওঁ আমি সময়টো চাম আৰু কিমান ডিষ্টেঞ্চটো কভাৰ কৰিছে সেইটো আমি চাম কিন্তু যদি আমি বেগৰ ক্ষেত্ৰত চাওঁ গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দ্ৰুতিকে বা নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বুলি কোৱা হয় নিৰ্দিষ্ট দিশত বেগ যিহেতু এটা ভেক্টৰ কোৱান্টিটি হয় গতিকে তাৰ কি হ'ব নিৰ্দিষ্ট দিশটো আমাৰ লাগিবই উদাহৰণস্বৰূপে যদি আমি চাব যাওঁ গাড়ী এখন 50 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে পশ্চিম দিশত গতি কৰি আছে তাৰ মানে আমি যদি ক'ব যাওঁ যে গাড়ী এখনে ইমান কিলোমিটাৰ স্পীডত গৈ আছে যদি আমি দ্ৰুতিৰ ক্ষেত্ৰত আমি চাব যাওঁ দ্ৰুতিৰ ক্ষেত্ৰত যে গাড়ীখন এটা 50 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ আছে গাড়ী এখন 50 কিলোমিটাৰ পাৰ আৱাৰ স্পীডৰে গৈ আছে মানে কি ইমান দ্ৰুতিৰে গাড়ীখন গৈ আছে কোনফালে গৈ আছে কি আছে সেইটো আমি নকওঁ কিন্তু যদি আমি কওঁ বেগৰ ক্ষেত্ৰত যে এখন বেগৰ ক্ষেত্ৰত হ'লে আমাৰ কি হ'ব যে গাড়ী এখন 50 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে পশ্চিম দিশত গতি কৰিছে তো পশ্চিম দিশত পূব দিশত কোনফালে গৈছে আপোনালোকে যিকোনো এটা দিশ চালে হ'ল তাৰমানে দিশটো আহিলে সেইটো কি হৈ যাব বেগ হৈ যাব পিছত আমি যদি এটা সূত্ৰ চাওঁ দ্ৰুতিৰ ক্ষেত্ৰত আমাৰ দ্ৰুতি কেনেকৈ ওলায় সেইটো এটা সূত্ৰ আছে সূত্ৰটো যদি আমি চাব যাওঁ ইয়াত চাব আপোনালোকে দ্ৰুতি কি আছে অতিক্ৰম কৰা দূৰত্ব আৰু কি আছে অতিবাহিত সময় আছে হ'ল অতিক্ৰম কৰা দূৰত্ব মানে কিমান ৰাস্তা অতিক্ৰম কৰিছে দূৰত্বটো কিমান সেইখিনি ওপৰত লিখিব মানটো আৰু অতিবাহিত সময় তাৰ সেইখিনি ৰাস্তা যাওঁতে আপোনাৰ সময় কিমান লাগিছে সেইটো সময় দি পেলাই যদি আপোনালোকে দূৰত্বক হৰণ কৰি দিয়ে ডিভাইড কৰি দিয়ে তেতিয়াহ'লে আমাৰ দ্ৰুতিৰ মানটো ওলাই যাব আমি এটা এক্সাম্পল কৰি চাই লওঁ এখন মটৰ গাড়ীয়ে 420 কিলোমিটাৰ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰে গাড়ীখনৰ দ্ৰুতি কিমান হ'ব এনেকুৱা ইজি কুৱেশ্যন নাহে বাৰু হ'লে অলপ মানে এনেকুৱা টাইপৰে আহিব কিন্তু অলপ ক্ৰিটিকেল দি দিব পাৰে যিহেতু ইউপিৰ কাৰণে হয় গতিকে বস্তুখিনি কনচেপচুৱেল বুজিব কাৰণ আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে এই MCQ টাইপৰ কুৱেশ্যন 1000টা শিকি গ'লে তাৰ পৰা এনেকুৱা গ্যাৰান্টি নাই যে 5টা কুৱেশ্যন আহিব কিন্তু যদি আপোনালোকে সিলেবাস ওয়াইজ টপিকখিনি কনসেপ্ট ক্লিয়াৰ কৰি যায় তেতিয়াহ'লে সেই কনসেপ্টখিনিত পৰা আপোনালোকে যদি 1000টা কুৱেশ্যন নহওক কিয় সেই কনসেপ্টখিনি যদি আপোনাৰ জানা থাকে তাৰ পৰা আপুনি আনসাৰখিনি কৰিব পাৰিব তো একটো কুৱেশ্যন যদি আমি চাওঁ তে কুৱেশ্যন আমি কৰিব হলে কি আছে
420 আমাৰ কি আছে ডিষ্টেঞ্চটো দি আছে আমি যদি ওপৰত 420 উঠাই দিওঁ আৰু তলত কি আছে 3 আৱাৰ আছে এখন এটো 3 ৰে 420 কাটিলে আমাৰ কিমান হ'ব 3 14 গুণ কিমান হয় 42 হয় এটো 140 তো আমাৰ স্পিডটো কিমান হ'ব 140 km/h তো নেক্সট আহিছো গড় দ্ৰুতিটো এনে ওলাই গড় দ্ৰুতি যদি আমি চাওঁ মানে দুটা গাড়ী দ্ৰুতি আমাৰ একেলগে ওলাব দিছে গড় মানে আপোনালোকে বুজি পায় তাত সামেশন এটা আহিব মানে যোগ এটা আহিব মানে মুঠ সকলো কি হ'ব টোটাল হ'ব বস্তুখিনি যদি অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু অতিবাহিত কি হ'ব মুঠ সময়টো টোটাল হ'ব আৰু দ্ৰুতিটো কি হ'ব এভাৰেজ স্পীড এটো আমাৰ সিলেবাসত আছে এভাৰেজ স্পীড নেক্সট যদি চাও এভাৰেজ ভেলোচিটি এটো আছে গড় বেগ কি হ'ব প্ৰাৰম্ভিক বেগ প্লাস অন্তিম বেগ ডিভাইড বাই 2 হ'ব প্ৰাৰম্ভিক বেগ মানে কি তাৰ মানে আমি এটা কথাই কৈছিলো বেগটো কি নিৰ্দিষ্ট দিশত খচাই তো যদি কয় যে গাড়ী এখন পশ্চিম ফালে 20 কিলোমিটাৰ গৈছে তাৰ পিছত আকৌ উভতি বা যে পশ্চিম ফালে 20 কিলোমিটাৰ যোৱাৰ পিছত আকৌ গাড়ীখনে 40 km/h এনেকৈ গৈছে 40 কিলোমিটাৰ মানে যদি এনেকা কোৱেশ্চন আমাৰ উলিয়াব দিয়ে বেগৰ ক্ষেত্ৰত আমাৰ দুটাকে দিয়া থাকিব এটা প্ৰাৰম্ভিক বেগ মানে আৰম্ভণিতে বেগ কিমান আছিল হল আৰু অন্তিম বেগ মানে লাষ্টত বেগটো কিমান আছে মানে স্পীডটো কিমান আছে ভেলোচিটি মানটো কিমান আছে তো সেই দুটা মান আমি প্লাস কৰি দিম প্লাস কৰি 2 ৰে হৰণ কৰি দিম আমাৰ গড় বেগটো ওলাই যাব আৰু এটা ইম্পৰ্টেন্ট বস্তু হয় নটিস কৰিব নোটস বুলি দি দিছো ইয়াৰ ওপৰত এটা ভিডিও মই বনাইছো ভিডিওটো আপোনালোকে মোৰ চেনেলত গৈ পেলাই চাব পাৰে km/h পৰা আমাৰ মানে ইউনিট কেনেকৈ কনভাৰ্টস কৰিব পাৰি ইয়াত যদি চাওক আমি কেতিয়াবা আহিব পাৰে কিলোমিটাৰৰ পৰা যদি আমি মিটাৰ/সেকেন্ড লৈ যাও আমাৰ কি হ'ব এখিনি বস্তু চাওক যদি কিলোমিটাৰৰ পৰা আমি km/h মানে কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি সেকেন্ড লৈ আমি ট্ৰান্সফাৰ কৰিব লাগে তেতিয়ালে আমি সেই জন্তু মান আছে মানটো কি কৰি দিম 18 5/18 হল 5/18 ৰ আমি পূৰণ কৰি দিম আৰু যদি মিটাৰ প্ৰতি সেকেন্ড থাকে মিটাৰ প্ৰতি সেকেন্ডক যদি km/h নিব যাও আমি তেতিয়ালে কি কৰিম 18/5 তাত যদি মন কৰিব কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি সেকেন্ড লৈ নিলে কি হ'ব 5/18 আৰু মিটাৰ প্ৰতি সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি আৱাৰ লৈ নিলে 18/5 এৰ আমাৰ পূৰণ হ'ব এখিনি বাৰু একক ইউনিটখিনি ট্ৰান্সফাৰ কৰিবলৈ আপোনালোকে জানি থব আৰু ইনষ্টেন্টেনিয়াছ স্পীড ভেলোচিটি তাৎক্ষণিকভাৱে যোনটো গতি বা বেগ আছে তাৎক্ষণিক বেগ গতি হেতু আমি চাও যে গড় বেগ তাৎক্ষণিক মানে কি আমি যদি তাৎক্ষণিক ক্ষেত্ৰত আমি চাব যাও তাৎক্ষণিক মানে কম সময়ত অতিক্ৰম কৰা দূৰত্ব বা বেগ হ'ব মানে কম সময়ত একেবাৰে কম সময়ত আমাৰ কিমান দূৰত্ব অতিক্ৰম আছে বা তাৰ কম সময়ত তাৰ বেগটো কিমান আছে সেই বস্তুটো হ'ব কি আমাৰ তাৎক্ষণিক এই তাৎক্ষণিক মানে ইনষ্টেন্টেনিয়াছ স্পীড ভেলোচিটিৰ ক্ষেত্ৰত যদি আমি গড় বেগ উলিয়াব যাও তেতিয়ালে কি হ'ব হৰণ আৰু মুঠ সময় ইয়াত ম্যাক্সিমাম টাইমত কি হয় হৰণ কি হৈ যায় 0 হৈ যায় আৰু গোটেইখিনি গড় বেগৰ মানটো কি হৈ যায় আমাৰ 0 হৈ যায় তো এতিয়া কোৱেশ্চন হ'ব পাৰে যে গড় বেগৰ মান কেতিয়া 0 হ'ব পাৰে বা যেতিয়া ইনষ্টেন্টেনিয়াছ স্পীড মানে তাৎক্ষণিকভাৱে দ্ৰুতি বুলি ধৰিলো বা হৰণৰ মান কি হয় 0 হয় তেতিয়া আমাৰ গড় বেগৰ মান 0 হ'ব পাৰে তো নেক্সট আমাৰ টপিকটো আছে ইউনিফৰ্ম মোশন সুষম গতি সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰা দূৰত্বক সৰি এটা কি মিস্টেক হৈ আছে মই চাই দিছো সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰা ইয়াত দূৰত্ব নহয় বস্তু হ'ব একচুয়ালি সমান দূৰত্ব অতিক্ৰম কৰা সমান সময়ত সমান দূৰত্ব তাৰ মানে বস্তুখিনি বুজি পাইছে নিশ্চয় এই যে সময়টো আমাৰ কি লাগিব সমান 5 মিটাৰ 1 সেকেন্ডত 5 মিটাৰ নেক্সট পিছৰ সেকেন্ডত 5 মিটাৰ গতি কৰা তাৰ ফাৰ্ষ্টত কি আছে 5 মিটাৰ সেকেন্ডত কি আছে 5 মিটাৰ মানে
সময়টো সেম 1 সেকেন্ডত পাস নেক্সট 1 সেকেন্ডত পাস সময়টো সেম তাৰ ডিসটেন্সটো কি আছে সেম এনেকা গতিসমূহ সুষম গতি আৰু যদি সময় সেম কিন্তু তাৰ ডিসটেন্সটো সেম নহয় ডিসটেন্স সেম কিন্তু সময়টো কি হয় সেম নহয় তেতিয়াহলে তাক কি হ'ব বিষম গতি নন ইউনিফর্ম মোশন সমান সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে চাওক যদি আমি এক্সাম্পল হিচাপে ফাৰ্স্ট সেকেন্ডত 5 মিটাৰ সেকেন্ড সেকেন্ডত আমাৰ কি আছে 10 সেকেন্ডৰ ইয়াত সেকেন্ডৰ যোনটো ডিফাৰেন্স আছে সেইটো আমাৰ কি আছে ইয়াতো 1 সেকেন্ড ইয়াতো কি আছে 1 সেকেন্ড কিন্তু ইয়াত 5 মিটাৰ আৰু ইয়াত 10 মিটাৰ গতিকে মানে সমান সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰিলে তাক কি ক'ব নন ইউনিফর্ম মোশন বিষম গতি নেক্সট আমি এটা বস্তু চাম এক্সেলাৰেশন ত্বৰণ এক এৰে হসুৱা হয় ত্বৰণ হৈছে বস্তুটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ যোগ এই ত্বৰণটো যদি আমি চাব যাওঁ এটা বাইকত এক্সেলাৰেশন আছে বা যিকোনো গাড়ীত এক্সেলাৰেটৰ মানে পিকআপ বাইকত আমি চাব গ'লে বাইক মানে পিকআপ আনিলে মানে এক্সেলাৰেশন মানে ত্বৰণ যিমানে বাঢ়ি আছে বস্তুটোৰ কিমান আছে স্পীড বেগ বাঢ়ি গৈছে হল তা ত্বৰণটো আমাৰ আলটিমেটলি কাৰ ওপৰত নিৰ্ভৰ কৰে বেগৰ ওপৰত নিৰ্ভৰ আমি যদি চাব যাওঁ ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ যোগ ত্বৰণ আমি কেনেকৈ উলিয়াব পাৰোঁ বেগৰ পৰিৱৰ্তন বেগটো কিমান পৰিৱৰ্তন হৈছে মানে আৰম্ভণিতে কিমান আছিল ইউ লাষ্টত কিমান আছিল মানে কিমান ডিফাৰেন্স আছিল আৰু তাৰ আমি সময় দি কিমান সময় লাগিলে এই ডিফাৰেন্সখিনিত আমাৰ সময় কিমান হ'ল আমি সেইটো দি পেলাই হৰণ কৰিলে ত্বৰণটো উলিয়াব পাৰিম তো যদি আমি চাওঁ ইয়াত যদি টি সময়ত মানে সময়টো যদি আমি টি বুলি ধৰি লওঁ আৰু প্ৰাৰম্ভিক বেগ মানে ইউ হল ইউ প্ৰাৰম্ভিক মানৰ পৰা ভি অন্তিম মানলৈ যদি বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটে তেন্তে ত্বৰণ এক হ'ব মানে আৰম্ভণি আৰু অন্তিম বেগৰ মানে যেটো মানে বেগৰ পৰিৱৰ্তন আৰু কি আছিল সময় এনে গতিক ত্বৰিত গতি বুলি কোৱা হয় এই ত্বৰণটো এনেকৈ যোৱাৰ পিছত যোনখিনি গতি কৰিব সেই গতিটোক আমাৰ কি হ'ব ত্বৰিত গতি বুলি কোৱা হয় আমি ত্বৰণটো উলিয়াব পাৰিম এনেকৈ সূত্ৰটো চাই ল'ব নেক্সট বেগৰ দিশত ত্বৰণ হ'লে তাক ধনাত্মক আৰু বেগৰ বিপৰীত হ'লে তাক কি হয় ঋণাত্মক জানি থব বস্তুখিনি যদি বেগৰ দিশত হয় হল বেগ এফালে হৈ আছে উত্তৰৰ পৰা যদি আমি চাওঁ বেগটো কি আছে উত্তৰৰ পৰা দক্ষিণ ফালে গৈছে নৰ্থ টু সাউথ হল তো আমাৰ কি হ'ব বেগৰ ডিৰেকশ্যনটো যদি আমাৰ এনেকৈ হয় তেতিয়াহ'লে ধনাত্মক যদি বেগৰ ডিৰেকশ্যনটো আমাৰ এনেকৈ হয় তেতিয়াহ'লে কি হ'ব ঋণাত্মক হ'ব ত্বৰণৰ এছাই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ হল ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম এক্সেলাৰেশ্যন এতিয়া সুষম ত্বৰণ আৰু বিষম ত্বৰণ আমি আলোচনা কৰিম যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে তেন্তে বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বুলি কোৱা হয় তাৰ মানে সময়টো কি আছে ধৰি লওক সেম আছে বস্তুটো কমিলেও সিমান সময়ত ইমান সমান মানে 5 সেকেন্ডত যদি ইয়াত 5 কিলোমিটাৰ বেগ কমি গৈছে 5 কিলোমিটাৰ পাৰ আৱাৰ তো নেক্সট আৰু এতিয়া 5 সেকেন্ড সময়ত এনেকুৱা মানে যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল মানে গতিটো কিহৰে কৰিব লাগিব সৰল ৰেখাৰে আৰু বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে হল সমান সময়টো যেটো টাইমটো সেম থাকিব আৰু বাঢ়িলেও সেই সেম টাইমত আৰু কমিলেও সেম টাইমত হেনে বস্তু কি ক'ব সুষম ত্বৰণ বুলি কোৱা হয় নেক্সট যদি আমি চাওঁ এনে ইয়াৰ এক্সাম্পল মুক্তভাৱে অধিগমকৰণ কৰা এটা বস্তু এই ওপৰৰ পৰা এটা বস্তু আমি মাটি লৈ এৰি দিওঁ সেই বস্তুটো কি হয় আমাৰ এটা সুষম ত্বৰণৰ এক্সাম্পল হয় কিয় হয় সেই বস্তুটো আমাৰ কোনো সময় নাথাকে যে সেম সময় তো 5 সেকেন্ড যদি লয় ওপৰৰ পৰা পৰিবলৈ 5 সেকেন্ডে ল'ব সেইটো ওপৰৰ পৰা তলফালে গতি কৰিব সেইটো গতিৰ ডিৰেকশ্যনটো চেঞ্জ নহয় আনহাতে যদি আমি চাব যাওঁ বস্তুৰ বেগ বিষম হাৰত পৰিৱৰ্তিত হ'লে তাৰ ত্বৰণক বিষম ত্বৰণ বোলে বিষম হাৰত মানে আপোনালোকে বুজি পায় আৰু অসমান সময়টো সেম নাথাকে সময় সেম থাকিলে ডিসটেন্স সেম নহয় এনেকৈ আৰু বস্তুখিনি যায় নেক্সট এটা বস্তু আহিছো আমি ৰিপ্ৰেজেন্টেশন অফ মোশন গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ মোশন লেখৰ
যোগেদি আমি গতিৰ বৰ্ণনা কেনেকৈ কৰিব পাৰোঁ যে বিভিন্ন ধৰণৰ গঠনৰ মূল তথ্যৰ লেখৰ যোগেদি সহজে প্ৰকাশ কৰিব পাৰোঁ উদাহৰণস্বৰূপে এদিনীয়া ক্ৰিকেট খেলখনৰ সম্প্ৰচাৰত উলম্ব দণ্ড লেগবোৰ দ্বাৰা 2টা উইকেট পৰি গ'ল মানে বেলেগ বেলেগ বস্তু এইটো গ্ৰাফিকেল আমি কেনেকৈ প্ৰকাশ কৰিম সেইখিনি আমি আলোচনা কৰিম যে বস্তুৰ গতিৰ বৰ্ণনা কৰিবলৈ আমি ৰেখা লেখ ব্যৱহাৰ কৰিব পাৰোঁ এই ক্ষেত্ৰত ৰেখা লেখে এটা ভৌতিক ৰাশি যেনে দূৰত্ব বা বেগ আন এটা ভৌতিক ৰাশি যেনে সময়ৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে তাক প্ৰদৰ্শন কৰে ভৌতিক ৰাশি বুলি কিয় কৈছে এটা কি কৰিব দূৰত্ব বা বেগ আন এটা কি কৰিব দুটা লাগিব এটা দূৰত্ব বা বেগ সূচাব আৰু এটা কি হ'ব আমাৰ সময়টো নিৰ্দেশ কৰিব দূৰত্ব সময়ৰ লেখ যদি আমি চাওঁ ডিষ্টেন্স টাইম গ্ৰাফ সময় সাপেক্ষে বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তন নিজ পচন্দৰ সুবিধাজনক স্কেলত দূৰত্ব সময় যদি আমি লেখটো চাওঁ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে নেকি আপোনালোকৰ বাবে এইটো লেখটো চাব গ্ৰাফত এইটো কি আছে আমাৰ লেখ আছে হ'ল লেখডাল কি আছে চিধা আছে মন দিব ভালকৈ বস্তু এটাৰ সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব সময় লেখ সুষম দ্ৰুতি কৈছে আমাৰ কি পাইছিলোঁ সুষম দ্ৰুতি আমি সুষম দ্ৰুতিত আমি পাইছিলোঁ কি সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব ইয়াত যদি চাওঁ আমাৰ কি আছে সময়টো 10 কিলোমিটাৰ হ'ল যদি আমি চাওঁ ইয়াত কিমান আছে এইটো সমান সময়ত ইমান এইটো নেক্সট এনেকৈ কৈছে বস্তুখিনি এনেকৈ কৈছে মানে সমান সময়ত সমান অতিক্ৰম দূৰত্ব সমান সময়ত কি হয় সমান দূৰত্ব অতিক্ৰম কৰিলে তাক কি কয় সুষম দ্ৰুতি গতিকে সুষম দ্ৰুতিৰ গ্ৰাফডাল কেনেকুৱা হ'ব আমাৰ সদায় এনেকৈ চিধাকৈ আহিব কাৰণ তাত কি আছে চবখিনি বস্তু সুষম দ্ৰুতি বুলিও কোৱা হয় পাইছিলোঁ আমি নেক্সট যদি আমি চাব যাওঁ কি চাম বিষম দ্ৰুতিৰে গতিশীল গাড়ী এখনৰ দূৰত্ব সময় লেখ বিষম দ্ৰুতি বিষম যদি আমি কওঁ তেতিয়াহ'লে আমাৰ কি হ'ব তাত এই গ্ৰাফটো চাওক কেনেকৈ হৈ আছে বেকাকৈ হৈ আছে গ্ৰাফ মানে আমি জানো বিষম গতিত কি হয় বিষম দ্ৰুতিত সমান সময় থাকিলেও ডিষ্টেঞ্চটো বেলেগ হৈ যায় বা ডিষ্টেঞ্চ বেলেগ থাকি সময় চেম থাকিলেও সময়টো বেলেগ হৈ যায় তো গতিকে যদি আমি চাওঁ এইটো গ্ৰাফ যেনেকৈ চিধা হৈছিলে তাৰ তুলনাত সেইটো গ্ৰাফ আমাৰ কি হৈ আছে এনেকুৱা বেকা হৈ আছে তো এইখিনি ডিফাৰেঞ্চ আমাৰ আশা কৰোঁ ভিডিঅ'টো যদি কিবা হেল্পফুল বুলি ভাবিছে আপোনালোকৰ সহায়ৰ যোগ্যতা বুলি ভাবিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু বেল আইকন দি বজাই ৰাখিব নেক্সট এনেধৰণৰ ভিডিঅ' যেতিয়া মই আলোচনা কৰিম তেতিয়া লগে লগে আপোনালোকে পাই যাব আৰু আশা কৰোঁ মই কেইদিনৰ মানৰ ভিতৰত এই টেটৰ যিখিনি ছায়েন্স পাৰ্ট আছে সেইখিনি মই কমপ্লিট কৰি দিম গতিকে তাৰ গোটেইখিনি ভিডিঅ'খিনি পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ